প্ৰথম কথা হ'ল যে মই অলপ আগত ইয়াৰ অহাৰ আগতে শিঙিমাৰী গাঁৱলৈকে যোৱা আমাৰ পখেৰাগ্ৰাম চাপৰগ্ৰাম যিটো হেৰি আছে এফএছ ৰোড চেৰপাংগুৰি আৰু পখেৰাগ্ৰাম ৰোডৰ পৰা শিঙিমাৰীলৈকে যোৱা এই ৰাস্তাখনৰ খুব দৰকাৰী এটা ৰাস্তা বুলি আমি গণ্য কৰোঁ। আকৌ ৰাস্তাটো খুবেই বেয়া আছিলে। ৰাইজে যাৰ কাৰণে অঞ্চলৰ মানুহবিলাকে যাৰ কাৰণে যথেষ্ট কষ্ট ভোগ কৰিব লগা হৈছিল। বহু বছৰ ধৰি মই চেষ্টা চলাই আহিছিলোঁ যে ইয়াত ৰাস্তা ভালকৈ বনাবৰ কাৰণে, কিন্তু পুঁজিৰ অভাৱৰ কাৰণে সময়মতে মই এই ৰাস্তাটো বনাবৰ কাৰণে সক্ষম নহ'লোঁ। কিন্তু এই বছৰ এই যোৱা 5 তাৰিখে এই মাহৰে 5 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে মোৰ অনুৰোধ মৰ্মে তেখেতে এই ৰাস্তাখন নতুনকৈ বনাবৰ কাৰণে এটা চেংচন তেখেতে দিলে। আৰু ইয়াৰ লগতে আমাৰ গোৱাবাৰীটো নালু বস্তি এইটো আমাৰ হ'ল গোসাইগাঁৱৰ ওচৰতে এই ৰাস্তাৰো মানে খুব দৰকাৰী এটা ৰাস্তা আৰু বনোৱাৰ প্ৰয়োজন আছে হিচাপে এই ৰাস্তাৰো চেংচন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে চেংচন হিচাপে দিলে। লগতে আমাৰ ৰিপেয়াৰিঙৰ নামত আমাৰ জগদৈৰ পৰা চাপৰগ্ৰামলৈকে যোৱা যিটো ৰাস্তা এই ৰাস্তাটো খুবেই বেয়া, খুব একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। মানুহবিলাকে চাপৰগ্ৰামলৈকে অহা যোৱা কৰিবৰ কাৰণে চাপৰগ্ৰামৰ মানুহবিলাকে আমাৰ পখেৰা দথমা চিটেলা জগদৈলৈকে আহিবৰ কাৰণে আৰু আমিও মাজে মাজে এই ৰাস্তাটো সমষ্টিত কাম কৰিবৰ কাৰণে ব্যৱহাৰ কৰি থাকিব লগা হয়। ৰাস্তা একেবাৰে বেয়াৰ কাৰণে যাতায়াতৰ বেলেগত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, কষ্ট পাওঁ। আৰু এই ৰাস্তাটো বনোৱাটো ৰাইজে সদায় বিচাৰে, ময়ো মনে মনে যুঁজি আছোঁ ৰাস্তাটো নতুনকৈ বনাবৰ কাৰণে। ভাগ্য ভাল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ কৃপাত, তেখেতৰ সহযোগত, তেখেতৰ মোৰ সমষ্টিৰ প্ৰতি যিটো এটা কৃপাত দৃষ্টি সদায় আছে। আজি এই ৰাস্তাখনৰো বনাবৰ কাৰণে মই চেংচন হিচাপে এটা পালোঁ। ইয়াৰে আধাৰশিলা স্থাপন আজি জগদৈ বজাৰত কৰা হ'ল। 2 দিনৰ ভিতৰতে এই ৰাস্তা নিৰ্মাণৰ কাৰণে যিটো আমি আজি আধাৰশিলা স্থাপন কৰিছোঁ এই কামটো আমি আৰম্ভ কৰিম। মই ভাবোঁ যিহেতু পখেৰা দথমা টু চাপৰগ্ৰাম ৰোড চিটেলাৰ মাজেদি ওলাই যোৱা এই ৰাস্তাটো খুব ইম্পৰ্টেণ্ট এটা ৰাস্তা আৰু BTC অঞ্চল আৰু BTCৰ বাহিৰত থকা অসমৰ মানে বিভিন্ন প্ৰান্তৰ লগত সংযোগী ৰাস্তা হিচাপে এই ৰাস্তাটো আমাৰ মানুহবিলাকে ব্যৱহাৰ কৰে। গতিকে দুটা ডিষ্ট্ৰিক্টটো সংযোগ কৰি মানে এই ৰাস্তা যিটো আছে সেইটো আমাৰ ৰাইজৰ কাৰণে ইম্পৰ্টেণ্ট ৰাস্তা। আৰু এই ৰাস্তাটো বেয়া হ'লে আমাৰ বেপাৰ বাণিজ্য আমাৰ গোটেই দিশত অসুবিধা হ'ব। ছাত্ৰ ছাত্ৰীবিলাকৰ স্কুল কলেজত যোৱা, আজি চব চাপৰগ্ৰামত কলেজ আছে, সেই কলেজখনত যোৱা ছাত্ৰ ছাত্ৰীসকলেও খুবেই বেয়া পায়, মানে বেয়া অৱস্থাত ভোগ কৰিব লগা হয়, কষ্ট পাই আছে। পখেৰাগ্ৰামত আমাৰ ভাল হস্পিটেল হৈ গ'ল, এতিয়া তালৈকে আহিবৰ কাৰণে ৰেলত উঠিবৰ কাৰণে মানুহবিলাকে যাব লগা হয়, কষ্ট পাই আছে। এই ৰাস্তাটো আমাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ অহাৰ পাছত নিশ্চয় মানুহবিলাকে যিটো কষ্ট আজিলৈকে পাইছিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব। ইয়াৰ পৰা মানে ৰাইজে নিশ্চয় মুক্ত হ'ব। মই আশা ৰাখিছোঁ ৰাইজ সবে নিশ্চয় ভাল পাইছে।